এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টোৰ আৰম্ভ কৰাৰ কাৰণটো হৈছে আমি যিহেতু এতিয়া 4th ছেমিষ্টাৰ মানে মাষ্টাৰ্ছ আমাৰ কমপ্লিট হ'ব আৰু বেছি দিন নাই। জুনত আমাৰ ফাইনেল এক্সাম, তো সেইকাৰণে আমাৰতো ক্লাছ প্ৰায় শেষ হৈছেহিয়ে আৰু ইফালে ছেমিনাৰ আছে, প্ৰেজেণ্টেশ্যন আছে, সেইকাৰণে আমি আৰু সময় নাপাম। গতিকে ভাবিলোঁ আমি লগৰ গোটেইখিনি মিলি যিহেতু লাষ্ট ছেমিষ্টাৰ, সেইকাৰণে গোটেই লগৰখিনি মিলি আজি খানা এটা খাওঁ। সেইকাৰণে লগৰ চব আহিছে, আজি ছানডে হয় খানা খাবলৈ। আমি বজাৰ চজাৰ কৰিলোঁ কালি অলপ, আৰু আজি মাংস চাংস ল'লোঁ। তাৰপিছত লগৰখিনি আহি এতিয়া ৰুমতে আছে, সিহঁতক লগ পাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। কাবেৰী, জিল দেৰিকৈ আহিছে, খাবলৈ আহিছে। এই আমাৰ ৰান্ধনী চিন্ময়ী, ৰান্ধনী চিন্ময়ী। তাত চাউল ধোৱাত লাগি আছে, মাংস ধোৱাত লাগি আছে, ড্ৰাই ফ্ৰাই বনাব। আমাৰ নিচিনা অভাজনক চিন্ময়ীয়ে 1 কেজি মাংস ডনেট কৰিছে। 1 কেজি মাংস ডনেট কৰিছে আৰু 1 কেজি আমি কিনিছোঁ। আমিতো আৰু লাষ্ট এবাৰ যামগৈ আৰু কেনেকুৱা লাগিছে? এতিয়া ভাল লাগিছে, কিন্তু পিছত মনত পৰিব সেইবোৰ দিন। এতিয়া ভাল লাগিছে মানে খানাটো খাব পাব যে, কিন্তু এই ভিডিঅ'টো জহত আমি সদায় একেলগে থাকিম আৰু সেইটোৱে। আমাৰ পপি আহিছে, আমি যামগৈ আৰু বেছি দিন নাই। মই ভিডিঅ'হে কৰি আছোঁ, সিহঁতে গমেই নাপায়, ব্লগ। মনটো দুখ হৈ আছে অকণমান, আপোনালোকৰ চিক্ৰেটটো পাছত ক'ম। এইটো কাম নকৰা ধূত এটা আছে, কাম নকৰা ধূত এটা আছে এইটো। বেজা লগালে সেইটো মাফ কৰি দিব লাগে আৰু ন, যিটো এইখিনি হৈছে, এইখিনি ফ্ৰাই কৰি আছে। এয়া ৰান্ধনী আজি আমাক একো কৰিব দিয়া নাই, মানে ৰেষ্ট দিছে, ৰেষ্ট। মছলা মাৰি আছে। এয়া আমাৰ ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল। চবে একেলগে বহি খাবলৈ ল'লোঁ। আৰু আমাক ক'কা ক'লাটো খানাত দিছিলে সঞ্জুক্তা ফালৰ পৰা, মানে ক'কা ক'লাটো আমাক দিলে। যেনে তেনে ইটোৱে খাই লওঁ। এয়া টেষ্টি, কেনেকুৱা? কোনেও এতিয়া মাত দিব নোৱাৰে, কিবা এটা এয়া আমাৰ বনোৱা ড্ৰাই ফ্ৰাই বনাইছে সঞ্জুক্তা, টেষ্টি বনাইছে দেই। মাষ্টাৰ চেফ আমাৰ হৈ গ'ল। এতিয়া আমি খাব লাগে, খোৱাতহে জোৰ। মোৰ মাংসটো দেখি কিন্তু খাওঁ খাওঁ লাগি আছে। টেষ্ট কৰিব দিবি নেকি এটা আগতে? হৈয়ে গ'ল আৰু যা, একেবাৰে কৰিবি নেকি? পোৰা বনাইছে, আপোনালোকে দেখিবলৈ পাইছে। আমাৰ ইয়াৰ ৰান্ধনী
কি কিনিছে এতিয়া আপুনি বৰ্তমান নৰং ইলাচি তাৰপিছতে পিঁয়াজ দি ভাজি লৈছোঁ তাৰপিছত কি দিব গাজৰ গাজৰ চাউল আজি জহা চাউলৰ পোলাও হ'ব মই আকৌ আহি আছোঁ অলপমান অঁ নালাগে অঁ খাব লাগিব গ্ৰেভি দি কালাৰ চাহ এতিয়া আমি দুজনী খাব লাগিব আৰু নিশ্চিতা ব'লা ব'লা আমি দুজনী নাচো চিংগল আৰু আজি আমাৰ খানা ৰেডি হৈ গ'ল গোটেইখিনি ৰান্ধিছে চিন্ময়ী আৰু সঞ্জুক্তাই অকলে এয়া আমাৰ পোলাও এইটো হৈছে ডিম কাৰী তাৰপিছত চালাড এয়া নেমু এইটো চিকেন আমাৰ খানা চানা খাই শেষ এতিয়া আমি অলপ ষ্টাইল কৰিছোঁ কাৰণটো হৈছে আমি ফটোশ্বুট কৰিম মানে এনেই আৰু এনেই ফটো হাফ পেনে এডালত ফুল খাই হ'লে চবেই ষ্টাইল মাৰি আছে চাদৰ ওপৰত যাম গৈ পেলাই চবেই গ্ৰুপ ফটো এখন উঠি ল'ম ধুনীয়াকৈ গাইজ ফটোশ্বুট কৰিবলৈ ওপৰত গৈ আছোঁ আৰু আমাৰ মডেল ভেকেৰী মডেল পিছফালে আহি আছে আৰু আজি এটা ভাল দিন ভাল কাৰণটো হৈছে আজি আজি ৰ'দটো কমকৈ দিছে আজি ভাল লগা কাৰণটো হৈছে ৰ'দ কমকৈ দিছে ৰ'দটো বহুত ধুনীয়া আজি বতৰটো একচুৱেলি বহুত ধুনীয়া বতৰটো বহুত ভাল আৰু কি ক'বা তুমি আৰু মানে ইহঁতৰ যিটো ওপৰ নহয় ওপৰত থাকে জিলমিল জোনাকৰ সৈতে ফটো উঠিবিনে আমি যে খানাটো খালোঁ আজি আমাৰ দুবছৰে আমি একেলগে থাকিলোঁ ক্লাছ কৰিলোঁ কেনেকুৱা লাগিল নিজৰ অনুভৱখিনি কৈ যা এফালৰ পৰা মানে মিছ কৰিবিনে নাই এই দুবছৰীয়া আমাৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱাৰ মানে দুবছৰীয়া যিটো জাৰ্ণি সেই জাৰ্ণিটো মানে মিছ কৰিবা নাই তোমালোকে কোৱা মিছ কৰিম কিয় নকৰিম বাৰু কেনেকৈ বহুত মিছ কৰিবা নে দুটা বছৰ কেনেকৈ পাৰ হৈ গ'ল একেবাৰে গম বেছি মোৰ বেয়া লাগিছে লাষ্ট একেলগে ইমান দিন থাকিলোঁ বহুত বেছি বেয়া লাগিছিলে কিহৰ কাৰণে কাৰণ মানে আগতে সিমান ভাৱ অহা নাছিলে এতিয়া যিমান ভাৱ আহিছে যে আমি চব বেলেগ বেলেগ হৈ যাম মানে মোৰ সেইটো বস্তুৱে মানে গোটেই বহুত দিন ধৰি পেলাই মানে মোৰ সেইটো বস্তু মানে পূৰা ভাৱ আহি আছে মানে আহে তেতিয়া বোলে আমি চব বেলেগ বেলেগ হৈ যাম আৰু প্ৰথম লগ নাপাম বুজিয়ে পোৱা নাছিলোঁ ন ফাৰ্ষ্ট চেমিষ্টাৰ অচিনাকিকৈ গ'লগৈ ফাৰ্ষ্ট চেমিষ্টাৰটো তাৰপিছত যেতিয়া ইজনীয়ে সিজনীক জানিবলৈ ল'লোঁ তাৰপিছতে আমাৰ সময় শেষ হৈ গ'ল এতিয়া আৰু বেছি দিন নাই আৰু এমাহ আছে আৰু সঁচাকৈ ভাবিলে কিবা চকুলৈ পানী আহি যায় এনেকৈ যাব নতুনকৈ আকৌ নতুনকৈ লাইফটো ষ্টাৰ্ট হ'ব চবৰে ভাল হওক আৰু সেইটোৱে ন শুভেচ্ছা থাকিলে সকলোকে চবৰে ভাল হওক আগুৱাই যাওক আৰু আমাক মানে সপোনবোৰ পূৰা হওক আগতে ভবা নাছিলোঁ আৰু ইমান বেছি চিনাকিও নাছিল ন হঠাৎ দেখি মই প্ৰথম তাইক বিস্তৃত আৰু পপিকে দেখিছিলোঁ তাৰপিছতে সেই তেতিয়াৰ পৰা গৈ প্ৰথম ফাৰ্ষ্ট চেমিষ্টাৰটো আমাৰ তেনেকৈ গুচি গ'লগৈ কিন্তু এতিয়া শেষ হ'বলৈ লোৱা সময়খিনিতহে মানে আমি বেছি ক্ল'জ হৈছোঁ বেছিকৈ মানে আমাৰ বেছি হৈছে মানে বেছিকৈ ক্ল'জ হৈছোঁ বেছিকৈ কথা চথা পাতোঁ এতিয়া মানে আগতে তেনেকৈ যায় ক্লাছ থাকে বা কিবা এতিয়া যোৱা সময়ত মানে যেতিয়া ভালকৈ মানে আমাৰ বণ্ডিংটো হৈছিলে সেইখিনি সময়ত এতিয়া আমি আৰু যাবগৈ লগা হ'ব আৰু সেয়াই আৰু বেয়াই লাগিছে কি কৰিব উপায় নাই এয়া ফটো উঠি আছে মনে অকলে পজ দি এফালে চান্তা ফোনত ব্যস্ত আমাৰ ক্লাছৰ আটাইতকৈ শান্ত ছোৱালীজনী বিস্তৃতা আৰু ভিডিঅ'টো মই আজি ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই